একচুৱেলি মানে কি মোৰ কোনো ফ্ৰেণ্ড মানে ফিলিংছে নাই মোৰ একচুৱেলি। প্ৰেমৰ প্ৰতি ফিলিংছ নাই নেকি? কিয়? কোনোবাই ভাল পায় কিবা কাৰণত ভাল পায় ন, কিবা স্বাৰ্থত ভাল পায়, বা সি ধুনীয়া, সি ওখ, তাৰ পইচা আছে, সেইটো কাৰণে ভাল পায়। মোক প্ৰেম কৰিব লগা মোৰ আছে কি? মোৰ একোৱে নাই দেখোন। না মই ধুনীয়া, না মই ওখ পাখৰ, না মোৰ পইচা আছে, একোৱে নাই মোৰ। মন নাযায় নে প্ৰেম কৰিবলৈ? বেলেগক দেখা পালেতো মনটো যায়, কিন্তু মানে কি মানে সেয়া আৰু মোৰ নাম দেৱাশিষ ভূঞা। মই 30 বছৰ বয়স হৈছে মোৰ। এতিয়া মই GMCHত ডাটা এণ্ট্ৰি অপাৰেটৰ হিচাপে কাম কৰি আছোঁ। ঘৰত কোন কোন আছে? ঘৰত মা দেউতা আছে। মা দেউতা আৰু তুমি? মই স্কুলৰ ক্লাছ 1ৰ পৰা গীতানগৰ জাতীয় বিদ্যালয় ষ্টাৰ্টিং কৰিছোঁ, মেট্ৰিক পাছ কৰিলোঁ তাতে। তাৰপিছত হাই ছেকেণ্ডেৰী নাৰেঙ্গী আঞ্চলিক কলেজত পঢ়িলোঁ, BA পাছ কৰিলোঁ তাতে। তাৰপিছত মানে এটা কোৰ্চ কৰিলোঁ ডাটা এণ্ট্ৰি অপাৰেটৰ হিচাপে, 2 বছৰ কোৰ্চ কৰিলোঁ। 2 বছৰ কোৰ্চ কৰাৰ পিছতে আকৌ বিৰুবাৰীতে আকৌ তাতে 2 বছৰ কোৰ্চ কৰিলোঁ। তাৰপিছতে ইয়াতে মানে কি ঘৰ মামাত লৈ আনিছে। পৰিচয় মানে একচুৱেলি ধৰক আপোনাৰ এনেই মই ইয়াতে কাম কৰি আছোঁ, বেলেগ এজনে আহিছে সুধিব বিচাৰিছে যে এইটো ব্লাডৰ কি এনেকুৱা এনেকুৱা কাম আছে, এইটো মানে কিছুমানে জানিব বিচাৰে ন, তো মানে সেইটো বিষয়ে মোক যদি সোধে তেতিয়া মই আৰামছে কৈ দিব পাৰোঁ। যদি কিছুমানে নুসুধে ন, কিছুমানে মানে কি সৰু ল'ৰাই বাচ্চা এটা বহি আছে এনেকুৱা টাইপৰ বুলি ভাবে ন, তো মানে কি ক'ব আৰু এইটো মই ক'ব নোৱাৰোঁ ন। তোমাক কি বুলি মাতে মেডিকেলত? কি বুলি মাতে মানে কিছুমানে সেয়া দেৱাশিষ বুলিয়ে মাতে, একচুৱেলি জানাবিলাকে দেৱাশিষ বুলিয়ে মাতে, আৰু কিছুমানে মানে ভাইটি বুলিয়ে মাতে। তো মানে কি গোটেই স্কুলখনৰ ভিতৰত মানে মই যদি ক্লাছ 8ত মানে পঢ়িছিলোঁ, গোটেই স্কুলখনৰ ভিতৰতে ময়ে ডাঙৰ। ক্লাছ 10ত পঢ়াতেও ডাঙৰ, মানে 10ত পঢ়াতকৈ ডাঙৰ মানে চবতকৈ ডাঙৰ তুমি? মই আৰু তো তাতে মানে সেইটোৱে আৰু ছাৰহঁতে সেইটো কাৰণে বহুত মৰম কৰিছিলে আৰু। কিবা মনত থকা ভাল লগা এটা কথা বিদ্যালয়ৰ? একচুৱেলি যেতিয়া আমি মানে ক্লাছ 10 যেতিয়া আমি মানে স্কুলখন বিদায় দিয়ে ন, সেনেকুৱা বিদায় দিয়াৰ টাইমত আমি চবে মানে কি কৰিছোঁ, ফেন চেনবিলাক ভাগি পেলাই চব আগত চাইছোঁ আমি। এইটো মানে এনজয় আৰু এটা, মানে মই একো কৰা নাই, মইতো ঢুকিও নাপাওঁ দিয়কচোন। ফেন আমাৰ লগৰবিলাকে মানে কি কৰিছে, ৱালত লিখিছে, ৱালৰ পৰা ফেনাইল মাৰিছে, সিহঁতে ফেন চেন এনেকুৱা ভাগি থৈ আহিছে, এনেকুৱা টাইপৰ কাম কৰিছে মানে কোনো মানে সেয়া নাই আৰু। ধৰা পৰা নাছিলা নেকি? ধৰা পৰিছে, সন্মুখে কৰিছে ছাৰে। তাৰপিছত কি কৰিছে? তাৰপিছত কি আৰু গালি খাব লগা হৈছে, মইতো পিছতে আছোঁ, মই গৈ নোৱাৰোঁ। একচুৱেলি ক্লাছ 4ত মানে কি মই মানে এটা সেয়া নাছিলোঁ, মানে নৰ্মেল বাচ্চা যেনেকুৱা মানে পূৰা স্মাৰ্ট হয় বা এনেকুৱা টাইপৰ হয়, মই সেনেকুৱা নাছিলোঁ, মানে বহুত মূৰ্খ টাইপৰ আছিলে একদম। তো মানে কি মোক মানে কোনোবা এটা ল'ৰা আৰু এনেই আৰু ধেমালি কৰিছে, ঐ কোন তই এনেকুৱা টাইপৰ, মানে কিয়নো এনেকুৱা কৰি আছে মোক কৈছে আৰু। তো মই মানে তাতে মানে কি বহুত ভয় খাই গ'লোঁ। মহাবিদ্যালয় ভাল লগা কাহিনী একচুৱেলি ফাৰ্ষ্ট ইয়াৰ যেতিয়া জইন কৰিছিলোঁ, জইন কৰাৰ পিছত একচুৱেলি গোটেই ষ্টুডেণ্টে মোকতো চিনিয়ে নাপায়, কোনেও চিনি নাপায়, এটাই চিনি পায় আমাৰ ঘৰৰ ওচৰৰ। তো মানে কি বেলেগ টিচাৰ হওক या বেলেগ ষ্টুডেণ্ট হওক আহি পেলাই মানে কি মোক এনেকৈ চাই যে কোন আহিছে, এইটো বেলেগ পোৱালি আহিছে দেখোন, এনেকৈ টাইপৰ চাই আৰু চাই পেলাই ক'ব হেৰি তুমি ইয়াতে কিয় আহিছা? মই চলে পঢ়িবলৈ আহিছোঁ। কৈছে পঢ়িবলৈ আহিছা? মই চলে অঁ ইয়াতে হাই ছেকেণ্ডেৰী পঢ়িবলৈ আহিছোঁ। তুমিতো স্কুলত যাব লাগে। এতিয়া মই কি কওঁ এতিয়া, হয় নাই? কি কৈছে আৰু কৈছে এতিয়া মইতো ইচ্ছা কৰি এনেকুৱা হোৱা নাই ন, মোক ভগৱানে দিছে। তাৰপিছত ছাৰহঁতে কৈছে যে তোমাৰ মাতটোও সৰু, তুমিও সৰু, মানে বুজিয়ে পোৱা নাই একো। একচুৱেলি ফ্ৰেণ্ড বুলি ক'লে মানে আছে, বহুতখিনি আছে, গোটেই কলেজৰ গোটেই মানে হেৰিখিনিয়ে মোক চিনি পায়। একচুৱেলি বেলেগে কোৱা মতে ফেমাছ হয় মই, কিন্তু মই কোৱা মতে মই ফেমাছ নহয় একচুৱেলি। তো মানে কি লগৰবিলাকে মোক মানে কি লৈ যায় যে হেৰি ব'ল আমি আইচক্ৰীম খাই আহোঁ, ব'ল আমি কাঢ়ি খাই আহোঁ, এনেকুৱা টাইপৰ হেৰি কৰিছিল আৰু বহুত মানে এনজয় কৰিছিলোঁ আৰু কলেজৰ দিনটোত। ঘৰত মাহঁতে কি কয়? মাটো হাউচ ৱাইফ, এতিয়া দেউতাৰ সৰু এখন তামোল পাণৰ দোকান আৰু। তামোল পাণ দোকান দি তোমাক পঢ়ুৱাইছিল? অঁ। কেতিয়াবা অসুবিধা হৈছিল নে ঘৰত পঢ়াৰ? অসুবিধা হৈছিল মানে একচুৱেলি অসুবিধাটো হৈয়ে থাকে। এতিয়া সেইবিলাক অসুবিধা আজিকালিৰ কাৰণে সৰু বুলিয়ে ক'ব পাৰি, বেলেগ মানুহৰ কাৰণে, কিন্তু আমাৰ কাৰণে মানে আছে অলপ বেছিকৈ অসুবিধা আছে মানে।
কিছুমান ধৰক আপোনাৰ পঢ়া শুনা কিতাপেই লাগিল, কিতাপ কিনিবৰ কাৰণে পইচা লাগিল, ধৰক কেতিয়াবা আপোনাৰ চাউল কিনিবৰ কাৰণে এনেকুৱা মানে সেয়া আৰু কেতিয়াবা মানে কি মোৰ 12,000 টকা দি আৰু দেউতাৰ তামোল পাণৰ দোকান দি কি চলি পাৰে আপুনি নিজে কওকচোন। এজন দোকানীয়ে আপোনাৰ এখন তামোল বেচি পেলাই এনেকৈ আপোনাৰ দিনটোত এনেকৈ 5-6খনমান তামোল বেচি যিমানে হওক তো সেনেকৈ এখনকৈ তামোল বেচি পেলাই যিমানখিনি হয় তো 1 মাহত কিমান হয় তো মই ক'ব নোৱাৰোঁ। সেইটো এটা চবেই সুধিছে। একচুৱেলি মানে কি মোৰ কোনো ফ্ৰেণ্ড মানে ফিলিংছে নাই মোৰ একচুৱেলি। প্ৰেমৰ প্ৰতি ফিলিংছ নাই নেকি? কিয়? কোনোবাই ভাল পায়, কিবা কাৰণত ভাল পায় ন, কিবা স্বাৰ্থত ভাল পায়, বা সি ধুনীয়া, সি ওখ, তাৰ পইচা আছে, সেইটো কাৰণে ভাল পায়। মোক প্ৰেম কৰিব লগা মোৰ আছে কি? মোৰ একোৱে নাই দেখোন। না মই ধুনীয়া, না মই ওখ পাখৰ, না মোৰ পইচা আছে, একোৱে নাই মোৰ। মন নাযায় নে প্ৰেম কৰিবলৈ? বেলেগক দেখা পালেতো মনটো যায়, কিন্তু মানে কি মানে সেয়া আৰু মনটো যায় যদিও আকৌ নাইকিয়া কৰি দিওঁ মই। কাৰণ কিয় বেলেগে ভাল পোৱা মানে হেৰিটো বেলেগ আৰু মোৰ ভাল পোৱা হেৰিটো বেলেগ। মন যায় নে নাযায় প্ৰেম কৰিবলৈ? মনটো নাযায় এতিয়া। মন নাযায় আগতে